ঠিক আছে আজি আপোনালোকে ইতিমধ্যে দেখিছেই যে আমাৰ বড়োলেণ্ড টেৰিটৰি কাউন্সিলত বিশেষকৈ আমাৰ যিটো বাক্সা ডিষ্ট্ৰিক্ট সেই বাক্সা ডিষ্ট্ৰিক্টত একচুৱেলি আনডিভাইডেড আমাৰ যিটো নলবাৰী ডিষ্ট্ৰিক্ট আছিলে 1999ত তেওঁলোকৰ এপইণ্টমেণ্ট দিয়া হৈছিলে DI আৰু DO সকলে কিন্তু সেইটো পিছৰ পৰ্যায়ত কি হ'ল যে তেওঁলোকৰ চাকৰিটো টাৰ্মিনেট কৰা হৈছিল BTC 2008ৰ পৰা 2010ৰ ভিতৰত তেওঁলোকক টাৰ্মিনেট কৰা হৈছিলে আকৌ সেইটো বিভিন্ন পৰ্যায়ত তেওঁলোকক ৰিইনষ্টেট কৰা হৈছিলে 2015ত তেওঁলোকক ৰিইনষ্টেট কৰা হৈছিলে কিন্তু ৰিইনষ্টেট কৰোঁতে কি হ'ল তেওঁলোকক কোনো এটা চেংচন পষ্টৰ এগেইনষ্টত তেওঁলোকক পৰা হোৱা নাছিলে আৰু সেইটো কাৰণে তেওঁলোকে কি কৰিলে যে কৰ্টৰ হেল্পটো ল'লে তো অনাৰেবল কৰ্টেও এটা জাজমেণ্ট দিয়াৰ পিছত WPTৰ পৰা এটা ডাইৰেকশ্যন আহি গ'ল যে তেওঁলোকক যিটো আমাৰ SIU 1009 যিটো SIU এপ্ৰুভেল পষ্ট আছে সেই পষ্টৰ এগেইনষ্টত তেওঁলোকক ৰেগুলাৰাইজ কৰিব লাগে আৰু সেইটো কাৰণে আমি ইয়াতে আমাৰ BTC অথৰিটিয়ে এটা ডিচিশ্যন ল'লে যে সেইটো আমি এটা ফেজ মেনাৰত আমি দিয়া যাওক বুলি আজি প্ৰথম ফেজত 302 টোটেল LP আৰু MA মানে টিচাৰসকলক আজি ৰেগুলাৰাইজেশ্যন ছাৰ্ভিচৰ লেটাৰ্ছটো আমি ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিলোঁ তো সেইখিনি টেট টিচাৰ্ছবিলাকৰ কথাটো হ'ল যিহেতুকে এতিয়া আমাৰ মানে ছেকেণ্ডাৰীৰ ক্ষেত্ৰত মই ক'বলৈ গৈ আছোঁ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত আমাৰ ইয়াতে কিন্তু BTCৰ এতিয়া মানে টেট কেণ্ডিডেট নাই আৰু সেইটো কাৰণে আমি গভৰ্ণমেণ্টক আমি এপ্ৰ'চ কৰিছোঁ যে মানে ইমিডিয়েটলি এটা মানে টেট BTCৰ অঞ্চলৰ কাৰণে বা কাউন্সিল এৰিয়াৰ কাৰণে টেট মানে ইমিডিয়েটলি পাৰ্মিশ্যন দিব লাগে কণ্ডাক্ট কৰাৰ কাৰণে আৰু ইয়াৰ পিছত আমি সেইটো এডভাৰটাইজ দিব পাৰিম এলিমেণ্টেৰীৰ ক্ষেত্ৰত কিছু চাব জুডিচৰ প্ৰব্লেম হৈছিলে আমি 427 আমি ইতিমধ্যে মানে এডভাৰটাইজো দিছিলে কিন্তু সেইটো চাব জুডিচ হোৱাৰ কাৰণে এতিয়ালৈকে আমি সেইটো প্ৰচেছত কৰিব পৰা নাই গতিকে তথাপিতো আমি ষ্টেণ্ডিং কাউন্সিলৰ পৰা আমি এটা লিগেল অপিনিয়ন ল'লোঁ আৰু সেই লিগেল অপিনিয়ন মতে তেওঁলোকৰ লিগেল অপিনিয়ন মতে আমি এতিয়া যিটো আমাৰ 427ৰ যিটো এডভাৰটাইজ কৰিছিলোঁ সেই এডভাৰটাইজ আমি ৰিকল কৰিছোঁ আৰু আমি আকৌ ইয়াতে টেট পাতাৰ কাৰণে মানে এলিমেণ্টাৰীৰ মানে কেণ্ডিডেটবিলাকৰ টেট পাতাৰ কাৰণে আজি ষ্টেট গভৰ্ণমেণ্ট আমি ইতিমধ্যে লিখিছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে যে উইদিন 3 মান্থছৰ ভিতৰত তেওঁলোকে মানে টেট পাতাৰ কাৰণে তেওঁলোকে মানে যোজা কৰিব আৰু ইয়াৰ পিছতে আমি হয়তো এডভাৰটাইজমেণ্ট দিব পাৰিম আৰু আমি ৰিক্ৰুটমেণ্টটো ইমিডিয়েটলি আমি দিব পাৰিম